परदेसी जाना नहीं गाने गए यार अभी थोड़ा दारू पी ले तो मस्त गाता था। नमस्कार बंधुসকল, वेलकाम बेक टू माई यूट्यूब चेनेल चुटिया पोवाली। स्वागतम जनाइছোঁ নতুন এটা ভিডিঅ'লৈ। সমূহ অসমবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। হেপ্পী বিহু। থাম্বনেইলটো চাই নিশ্চয় গম পাই আছে ক'ত গৈ আছোঁ। কটেম টু কন্যাকুমাৰী। আজি ধামাকা হ'ব। য়েছ, কটেম ৰেলৱে ষ্টেচন আহি গ'ল। জেনেৰেলত যাম কন্যাকুমাৰী। ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ ইমান দূৰ জেনেৰেলত যাম। আহি গ'ল চব। ফাইনেলি বন্ধু আমাৰ জাৰ্ণি ষ্টাৰ্ট হৈ গ'ল। জেনেৰেলত গৈ আছোঁ। গোটেই চাৰিওফালে মানুহবোৰ শুই আছে। বেছি ব্লগ বনাব নোৱাৰিম। কন্যাকুমাৰীত গৈ লগ পাই আছোঁ। কৃষ্ণাদা এবাৰে আমাৰ বন্ধুসকল আহে গৈ দে। একদম জেগা খালী হৈ গ'ল দেই। কৃষ্ণাদা হাই কৈ দিয়া। মাটি কি শুই গলি যে মাটি শুই গলি যে কেনেকুৱা লাগিছে ওপৰত শুই? মজা নেকি? ময়ো শুই যাবলৈ পাৰিম বাৰু। দিনত শুৱা নাই, ৰাতিও শুৱা নাই। শুই যাব পৰা যায়, দেখা যায় পাছত। এতিয়াও বহুত টাইম আছে। नहीं 10 टका ना दिए। कुछ मदद करो यार, गरीब आदमी पेट चलने के लिए नहीं हो रहा है। गाना गाना यार, गाना सब आता है। एक गाना का कौन सा गाएगा? जो भी हो चलेगा, गाना गाए। वो लाल पट्टी वाली तेरा नाम तो बता, वो नाम के दीवाने तेरा काम तू बता, काम तू बता, तेरा नाम तू बता, तेरा नाम तू बता। हाय हाय वाह, और एक गाओ ना। और एक गाइए। परदेसी गाऊं क्या? हाँ, परदेसी गाइए। परदेसी जाना नहीं मुझे छोड़ के परदेसी मेरे यारा वादा निभाना, हमें याद रखना, कहीं भूल न जाना, हर पल तेरे याद तुम्हें तड़पाएगी। गाने गए यार अभी थोड़ा दारू पी ले तो मस्त गाता था। ऐसा बात है क्या? नहीं किया है, इसके लिए गाना फुल नहीं समझ में आ रहा है। हेलो मेरा लेंगा महंगा, कनरी में दिले मेरा, गोली में दिले तेरा, ये दिल में क्या करूं राम जी, राम जी। कोक लहंगा है महंगा मेरा, लहंगा है महंगा, कनरी में दिल है मेरा, ये दिल तुम क्या करे राम जी, राम जी। बंद करो भाई। ধুনীয়া জেগা আছে, একদম সেউজীয়া দেখি পাইছে। পুৰা নাৰিকলৰ বাৰী, পুৰা নাৰিকলৰ বাৰী আছে। পুৰা 4-5 ঘণ্টা আহি ত্ৰিভুৱনপুৰ এক্সপ্ৰেছ পাই গ'লোহি। আৰু কিমান দেৰি? আৰু 2 ঘণ্টামান লাগিব, বেছি দেৰি নাই। এইটো দেখিছা? 2 ঘণ্টা আহিছে নেকি? হোৱাই নাই বোলে, কোনো হোৱাই নাই। বহি আমনি লাগিলে কাৰণে অলপ বাহিৰলৈ ওলাই দিলোঁ। অলপ মুখখনকে ধুই লওঁ। কি কয়, আপোনালোকে চাই থাকক ব্লগটো। বেছি দীঘলীয়া নকৰোঁ বাৰু। Finally
ষ্টাৰ্ট হৈ গ'ল বাই বাই দিবনপুৰ। বন্ধুসকল ফাইনেলি আহি কন্যাকুমাৰী ষ্টেচন পাই আমি আগবাঢ়ি গৈ থাকোঁ আৰু কি দেখাবলৈ পাৰোঁ সকলোবোৰ দেখাবলৈ চেষ্টা কৰি মেইন ষ্টেচন লাষ্ট পইণ্ট একেবাৰে কন্যাকুমাৰী আৰু ইয়াৰ পৰা নাযায় বহুত মানুহ। বন্ধুসকল ফাইনেলি বুক কৰা হোটেলখন আহি পাই গ'লোঁ। আজি ৰাতিটো ইয়াতে কটাব লাগিব। ভিডিঅ'টো আৰু বৰ বেছি দীঘলীয়া কৰি নাথাকোঁ।